ডুমডুমাত এগৰাকী মহিলাৰ ওপৰত 3জন লোকৰ বৰ্বৰ আক্ৰমণৰ অভিযোগ। তিনিচুকীয়া জিলাৰ ডুমডুমাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। জিলাখনৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত ডুমডুমাৰ পথাৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। মজুমদাৰ উপাধিৰ এগৰাকী মহিলাক একাংশ লোকে বৰ্বৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। তিনিচুকীয়াৰ দুগৰাকী ফুকন উপাধিৰ লোক আৰু এগৰাকী ডেকা উপাধিৰ লোকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ। ঘটনা সম্পৰ্কে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে। ইফালে মহিলাগৰাকীৰ ওপৰত হোৱা এনে আক্ৰমণৰ ঘটনাত ডুমডুমা মহিলা সমিতিয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ডুমডুমা মহিলা সমিতিলে দীপালী মজুমদাৰ ভাস্কৰ মজুমদাৰ আহিলে শনিবাৰ দিনাখন দিনৰ 2টা বজাত। তেওঁক দীপালী মজুমদাৰক খুব বেয়াকৈ মাৰধৰ কৰিছে। এইখিনি দেখিলোঁ, হাতখন ফুলি আছে। কোনে কি কৰিলে এইখিনি কৰোঁতে গম পালোঁ যে অভিজিত ফুকন, মাইনা ফুকন আৰু সুৰজিত ডেকা বুলি 3জন ব্যক্তিয়ে তেওঁক মাৰপিট কৰিছে। অভিজিত ফুকনৰ ডুমডুমা মহিলা সমিতিত আগতেও এটা কেছ আছিলে। দীপ সূত্ৰধৰ বুলি এজন ল'ৰাক 2020 চনৰ 28 তাৰিখত নৱেম্বৰত তেওঁ এক্সিডেণ্ট কৰিছিলে। তেওঁ বালিৰ গাড়ীখনেৰে মহতিয়াই লৈ গৈছিলে। সেই দীপ সূত্ৰধৰ আজিলৈকেও নিজৰ ভৰিত থিয় হ'ব পৰা নাই। তেওঁৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা পুলিচে নল'লে। সেই দীপ সূত্ৰধৰৰ ঘটনা আৰু আজি দীপালী মজুমদাৰৰ ঘটনা আমাৰ কাষত আছে। 2জন ব্যক্তিৰে আমি দেখিলোঁ যে তেওঁলোক যদিও পুলিচৰ কাষলৈ গ'ল, আৰক্ষীৰ ওচৰলৈ গ'ল, আৰক্ষী প্ৰশাসনৰ পৰা যিটো তেওঁলোকে তৎপৰতা তেওঁলোকে দেখাব লাগিছিলে বা যি ধৰণে তেওঁলোকৰ সহায়ৰ কাৰণে তেওঁলোক আগবাঢ়ি যাব লাগিছিলে, আমি আৰক্ষীৰ তৎপৰতা কিন্তু দেখা নাই। কাৰণ দীপ সূত্ৰধৰৰ ঘটনা 2 বছৰৰ পিছত কোৰ্টলৈ গৈছে আৰু দীপালী মজুমদাৰৰ ঘটনাটো হৈ যোৱা আজি প্ৰায় 5 দিন উকলি গ'ল। 5 দিনলৈকে এতিয়ালৈকেও আমি গম পোৱাত একো ধৰণৰ তেনেকুৱা ব্যৱস্থা হোৱা নাই। তেওঁলোকৰ ঘৰলৈ পুলিচ গৈছে আজি দিনত, গৈ কৈছে যে তেওঁলোকক অভিজিত ফুকনক পঠিয়াই দিবলৈ। এওঁলোকে ক'ৰবাত পঠিয়াব অভিযুক্তক। আৰু বুজাপৰা থানাৰ ভিতৰত তেওঁলোকৰ হৈছে বুলি কৈছিলে। বুজাপৰা কৰাৰ পিছত থানাৰ পৰা ওলাই আপোনালোকে চাওক কেনেকুৱা ধৰণে মাৰিছে মানুহগৰাকীক। আৰু তেনেহ'লে সেইটো কেনেধৰণৰ বুজাপৰা হ'ল? আৰু যদি সেই বুজাপৰা অভিজিত ফুকন বা মাইনা ফুকন বা সুৰজিত ডেকাই মানি লোৱা নাই, মানুহগৰাকীক ইমান বেয়া ধৰণে মাৰপিট কৰাৰ পিছত পুলিচে লগে লগে কিয় ব্যৱস্থা নল'লে? কিয় নিষ্ক্ৰিয় হৈ থাকিলে প্ৰশাসন? মই বাৰে বাৰে ৰাতিও গৈছোঁ, কিবা ব্যৱস্থা লৈছে নেকি? মানুহকেইগৰাকী ঘৰত থাকিবলৈ ভয় কৰিছে, কাৰণ তেওঁলোকক যিকোনো সময়তে মাৰি পেলাম ধৰণৰ ধমকি দি আছে বুলি তেওঁলোকে কৈ আছে। গতিকে তেওঁলোকে ঘৰত থাকিবলৈ ভয় কৰিছে 2জন মানুহে। তো এই ক্ষেত্ৰত পুলিচ প্ৰশাসনক আমি আহ্বান জনাইছোঁ যাতে কিবা ব্যৱস্থা লয়। এনেদৰে থাকিলে জানো হ'ব? আৰু অভিজিত ফুকন কোনোবা এটা দলৰ তেওঁ স্বয়ংভূৰ নেতা। সেই দল সংগঠনৰ ব্যক্তিসকলকো, সংগঠনৰ বিষয়ববীয়া আৰু সদস্যসকলক আমি কাটৰ আহ্বান জনাইছোঁ যাতে তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লয়। কাৰণ দল সংগঠনৰ নেতা বা দল সংগঠন ৰাইজৰ সহায়ৰ কাৰণে আছে, ৰাইজক বিপদত পেলাবলৈ নহয়। নাৰী অত্যাচাৰৰ কাৰণে দল সংগঠনৰ নেতা নহয়। আৰু যি ধৰণৰ ঘটনা নাৰীৰ হৈ আছে, এই ক্ষেত্ৰত যদি ৰাইজে আজি মাত নেমাতে, তেনেহ'লে মই ক'ম ভয়ানক দুৰ্দিন আহি আছে। আমি কোনেও ইয়াৰ পৰা হাত সাৰিব নোৱাৰোঁ। মোৰ ঘৰত হোৱা নাই, কাইলৈ হ'বৰ কাৰণে বেছি সময় নালাগে। মহিলা সমিতিত ইটোৰ পিছত সিটো কেছ আহিছে মহিলা সংক্ৰান্ত ঘটনা, কিন্তু ঘটনাবোৰ কমা নাই, দিনক দিনে বাঢ়ি আছে। আমি দুৰ্ঘোৰ প্ৰতিবাদ কৰিছোঁ আৰু এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বলৈ প্ৰশাসনক আমি টানি অনুৰোধ জনাইছোঁ। মহিলাসকলৰ ক্ষেত্ৰত যাতে প্ৰশাসনে বিশেষ ব্যৱস্থা লয়। অকল শ্লোগানত থাকিব নালাগে মহিলাৰ উন্নতিৰ কথা, হাতে কামে লাগি দেখুৱাব লাগে। চৰকাৰে দেখুৱাওক, প্ৰশাসনে দেখুৱাওক। নাৰী সুৰক্ষাৰ কথা অকল কাগজে কলমে নহয়, প্ৰকৃত অৰ্থত কৰক।